নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক চিটি। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম অনৰ কোম্পানীয়ে লঞ্চ কৰিবলৈ যোৱা এটা নতুন ফোন যাৰ নাম অনৰ 10 লাইট। এই ফোনটোৰ বিষয়ে, ফোনটোৰ ফিচাৰ, স্পেচিফিকেশ্যন, লগতে ফোনটোৰ প্ৰাইচ আৰু লগতে ফোনটো আমাৰ ইণ্ডিয়ান লঞ্চ ডেটৰ বিষয়ে। তো বন্ধুসকল, ফোনটোৰ বিষয়ে গোটেইখিনি জানিবলৈ ভিডিঅ'টো এনলৈকে চাই থাকিব। তো বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক চিটি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে হাৱাই কোম্পানীৰ সাব ব্ৰেণ্ড যাৰ নাম অনৰে কেইমাহ আগতে এটা ফোন লঞ্চ কৰিছিল যাৰ নাম আছিল অনৰ 10। আৰু ফোনটোত আপোনালোকে দেখা পাইছিল হাই লেভেলৰ প্ৰচেছৰ, বেটাৰ কেমেৰা আৰু লগতে ফোনটো আছিল আমাৰ চিপ প্ৰাইচত। তো বন্ধুসকল, অনৰে এতিয়া এটা নতুন ফোন লঞ্চ কৰিবলৈ গৈ আছে যাৰ নাম অনৰ 10 লাইট। আৰু এনেকুৱা কোৱা হৈ আছে যে অনৰ 10 লাইট এটা আমাৰ অনৰ 10ৰ ডাউনগ্ৰেড ভাৰ্চন হ'ব। আৰু লগতে এনেকুৱা ৰিপৰ্ট আহি আছে যে অনৰ 10 লাইটৰ যিবিলাক আমাৰ ফিচাৰ থাকিব এইবিলাক আমাৰ প্ৰায় একেই থাকিব অনৰ 10ৰ দৰে। আৰু যেটো মেইন ডিফাৰেন্স থাকিব এই ডিফাৰেন্সটো থাকিব মাত্ৰ প্ৰাইজত। তো বন্ধুসকল, অনৰ 10 লাইট আমাৰ চাইনাত লঞ্চ হৈ গৈছে 27 নৱেম্বৰত। আৰু চাইনাত যিটো প্ৰাইস আছিল এইটো 11,000 rupees আছিল 4GB ভেৰিয়েন্টৰ বাবে, আৰু 15,000 rupees আছিল 6GB ভেৰিয়েন্টৰ বাবে। তো বন্ধুসকল, আহক এতিয়া আমি কথা পাতো ফোনটোৰ ফিচাৰ, স্পেচিফিকেশ্যন আৰু লগতে ফোনটোৰ লঞ্চ ডেটৰ বিষয়ে। তো বন্ধুসকল, ফোনটোত আপোনালোকে পাব চাৰিটা ডিফাৰেন্ট কালাৰত। কালাৰ কেইটা থাকিব আপোনালোকৰ গ্ৰেডিয়েন্ট ব্লু, গ্ৰেডিয়েন্ট ৰেড, বেজিক নাইট ব্লেক আৰু লিলি বেলি হোৱাইট। আৰু বন্ধুসকল, আপোনালোকক কৈ দিওঁ অনৰ 10 লাইটটো আমাৰ ইউথ ডিভিজন নাম হিচাপত জনা যাব। আৰু ফোনটোত থাকিব আপোনাৰ 6.21 ইঞ্চ IPS ফুল HD প্লাছ ডিছপ্লে, যাৰ আসপেক্ট ৰেচিঅ হ'ব 90:9। বন্ধুসকল, ফোনটোত যেটো আমাৰ স্পেচিয়েল ফিচাৰ আছে এইটো হ'ল ফোনটোৰ নচ ডিজাইন। ফোনটোত যেটো আমাৰ নচ ডিজাইন থাকিব এইটো না তো ৱাটাৰ ড্ৰপ নচ থাকিব না তো ডিউ ড্ৰপ নচ থাকিব। আমাৰ যেটো ফোনটোৰ নচ থাকিব এইটো কাট হৈছে আমাৰ ইউ শেপত, যেটো প্ৰায় আমাৰ সিমিলাৰ হয় এটা এসেনশিয়াল ফোনৰ দৰে। আৰু বন্ধুসকল, ফোনটোৰ ষ্টাইলিছ ডিজাইনৰ নচ থকাৰ বাবে ফোনটোৰ আমাৰ যেটো স্ক্ৰীন টু বডি ৰেচিঅ হ'ব এইটো হ'ব 90%। তো বন্ধুসকল, ফোনটো যেটো আমাৰ প্ৰচেছৰ আছে এই প্ৰচেছটো হাৱাই নিজৰ কিৰিন 710 প্ৰচেছৰ আছে, যেটো এটা পাৱাৰফুল প্ৰচেছৰ হৈ যায় যদি আপোনালোকে ফোনটো কম্পেয়াৰ কৰে বেলেগ মিডৰেঞ্জ ফোনবিলাকৰ লগত। তো বন্ধুসকল, যদি মই ফোনটো আপোনালোকৰ ৰেমৰ কথা কওঁ তেন্তে আপোনালোকে ফোনটো পাব দুটা ৰেম ভেৰিয়েণ্টত। এটা পাব 4GB ৰেম য'ত থাকিব পাৰে আমাৰ 64GB ইণ্টাৰনেল মেমৰি, আৰু এটা পাব 6GB ৰেম য'ত থাকিব পাৰে আমাৰ 128GB ইণ্টাৰনেল মেমৰি। এতিয়া ফোনটোৰ কেমেৰাৰ কথা কওঁ, ফোনটোত থাকিব পিছফালে থাকিব ভাৰ্টিকেলি প্লেচ 13+2 মেগাপিক্সেলৰ কেমেৰা। ফোনটোত থাকিব আপোনালোকৰ AI ফিচাৰৰ লগত 24 মেগাপিক্সেলৰ সেলফি কেমেৰা। আৰু বন্ধুসকল, অনৰে আমাৰ ওল্ড ডিজাইনটো মেইনটেইন আহি কিনে পিছফালে দি দিছে আমাৰ ফিংগাৰপ্ৰিন্ট স্কেনাৰ। আৰু ফোনটোৰ বেটাৰীৰ কথা ক'বলৈ গ'লে ফোনটোত থাকিব 4300 mAhৰ বেটাৰী। আৰু বন্ধুসকল, ফোনটো আমি এন্ড্ৰইড ভাৰ্চনৰ কথা ক'বলৈ গ'লে ফোনটোত থাকিব আমাৰ এন্ড্ৰইড 9 Pie ভাৰ্চন। তো বন্ধুসকল, ফোনটোৰ লঞ্চ ডেটৰ কথা ক'বলৈ গ'লে আমাৰ ইণ্ডিয়াত এতিয়ালৈকে ফোনটোৰ লঞ্চ ডেট কনফাৰ্ম হোৱা নাই, বাট ফোনটো আমাৰ চাইনাত লঞ্চ হৈ গৈছে 27 নৱেম্বৰত। আৰু বন্ধুসকল, আমি এইটো এক্সপেক্ট কৰিব পাৰোঁ যে আমাৰ ফোনটো আমাৰ ইণ্ডিয়াত বহুত জলদি লঞ্চ হৈ যাব, কিয়নো এইটো এটা বেষ্ট চেলিং ফোন হয় আমাৰ ইণ্ডিয়ান মাৰ্কেটত। তো বন্ধুসকল, ফোনটো যদি মই প্ৰাইজৰ কথা কওঁ, ফোনটোৰ প্ৰাইচ হ'ব আমাৰ 10,000 টকাৰ পৰা 15,000 টকাৰ ভিতৰত। কিয়নো আপোনালোকে চাইনিজ যেটো প্ৰাইচ আছিল, চাইনাত যেটো আমাৰ ফোনটোৰ প্ৰাইচ আছিল এইটোৰ পৰা আপোনালোকে চাব পাৰে যে চাইনাত যেটো আমাৰ প্ৰাইচ আছিল 11,000 rupees আছিল 4GB ভেৰিয়েন্টৰ বাবে, আৰু 15,000 rupees আছিল 6GB ভেৰিয়েন্টৰ বাবে। তো বন্ধুসকল, যিখিনি নিউজ আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। বাকী আপোনালোকে কওক আপোনালোকক অনৰ কোম্পানীৰ ফোন কেনেকুৱা লাগে, অনৰ কোম্পানীৰ ফোন আহিলে আপোনালোকে কিনাত ইণ্টাৰেষ্টেড হ'ব নে নাই। মই লগ পাম আমাৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।